আমাৰ ঘৰৰ ওচৰৰ খাল বিল জান-জুৰি তেতিয়াই পানীবোৰ নাইকিয়া হয় যেতিয়াই আমাৰ মাছ ধৰাৰ প্ৰৱেশ হয় বাৰু আজি মাছ ধৰা দপদপাই আহিল আৰু মোৰ ঘৰৰ পদূলিতে অলপমান ৰখিল খন্তেক সময়ৰ পাছতে মোক চিঞৰি কলে বুলে বোপা লাহে লাহে যোৱা আৰু গৈ মোৰ চোতালতে ৰোৱা বাও চাইডে এখন আঠুৱা দেখিবা ঘপককৈ টানি আনিবা এতিয়া আঠুৱালৈ ঘৰ মুৱা খোৱা মানে মোৰ চকুটো ঘপককৈ বাও চাইডে পৰিল মানে সৌ সিদিনা উৰুকাৰ ৰাত্ৰি শুৱে বাৱে থকা জপনাৰ মাজৰ অংশটো কোনে নিলে আমাৰ মাছ দাই নাজানে গতিকে উৰাই ঘূৰাই মোকে ধৰিছে মই বোলো প্ৰভু যোৱাৰবোৰ গ'ল এতিয়া চাগে চাইও হ'ল গতিকে বাপেকৰ পুতেক আৰু পুতেকৰ বাপেকৰ কথা শুনা আৰু চিধাই গৈ পুখুৰীতে নামা আচলতে মাছ ধৰাৰ যিটো আমেজ সেয়া হয়তো আপুনি মই বুজি নাপাম কিন্তু আমাৰ মাছ দাই গৰম হওক ঠাণ্ডা হওক পুখুৰী খাল বিলত নামিবলৈ একেবাৰে চিন্তা নকৰে গতিকে কোনোবা যদি মাছ বলিয়া ৰাইজ আছে মানে মাছৰ প্ৰতি দুৰ্বলতা আছে তেন্তে মাছ দাই নি পেলাই মাছৰ সৈতে ভাত এসাঁজ খুৱাব পাৰে কিন্তু বাৰু এবাৰ যদি ইফালে গৈছে এবাৰ আকৌ সিফালে আহিছে মুঠতে চুকে কোনে সকলোতে বিচাৰিছে আৰু অৱশেষত মাছৰ এটা ভাগ লৈ পুতেকৰ মাকে বনোৱা অলপমান দালি লৈ আমাৰ মাছ দা চিধাই ঘৰ মুৱা হ'ল আজিলৈ আপোনাক বিন্দাছকে বাই বাই